हेलो माय डियर स्टूडेंट्स दशम श्रेणी गणितर और एटा पार्ट तुम्हालोकर कारणे লৈ आइছো एटो अनुखुलनी R1 হয় अलरेडी क्वेश्चन नम्बर 1 तो समाधान करिছো तुम्हालोके जदि चोवा नाइ चाइ लबा আজি क्वेश्चन नम्बर 2 आमी समाधान करिबोलै चेष्टा करिम ओके चोवा क्वेश्चन नम्बर 2 थुदिसे तলৰ कोनবোৰ সংখ্যা क्रमे समानुपातत থাকিব ओके समानुपातत থাকিবৰ কাৰণে अलरेडी এনেকুৱা টাইপৰে এটা क्वेश्चन नम्बर 1 आमी आलोचना करिছো एति आमी क्वेश्चन नम्बर 2 केनेকৈ समाधान करिब लागे आलोचना करिम ओके याते दिया আছে 2 6 6 আৰু 8 ओके सो प्रथमे आमी 2 আৰু 6 ৰ অনুপাতটো লম তাৰ পিছত 6 আৰু 8 ৰ অনুপাত লম प्रथम দুটা পদ আৰু তাৰ লাষ্টৰ দুটা পদৰ আমি অনুপাত লম ইয়াতে দিয়া আছে 2 অনুপাত 6 এইটো আমি प्रथम দুটাৰ সংখ্যাৰ অনুপাতটো আমি উলিয়াইলাম ওকে 2 অনুপাত 6 सो 2:6 কি হ'ব 2 টো ওপৰত থাকিব আৰু 6 টো তলত আহিব ওকে প্ৰথম পদ যেটো থাকিব লব হিচাপে থাকিব আৰু দ্বিতীয় পদ যেটো থাকিব হেটো হৰ হিচাপে থাকিব ওকে এতি আমি এটো লঘিষ্ঠ আকাৰ লৈ নিব লাগিব কাৰণ এটো কটাকটি যায় 2 1 গুণ 2 2 3 গুণ কিমান 6 কিমান থাকিল 1/3 ओके किमान থাকিল 1/3 तार पिछर दुटा 6 अनुपात 8 ओके तो ऊपरत থাকিব 6 तलत আহিব 8 इते एটো कटाकुटी करिम 2 4 गुण 8 2 3 गुण 6 कटाकुटी करी भ্যালু পালো 3/4 ओके एतिया याते कन्सेप्ट हल ইয়ার অনুপাত কিমান পাইছো 1/3 আর এটোৰ ভ্যালু কিমান পাইছো 3/4 এই দুটা সেম হোৱা নাই যেহেতু সেম হোৱা নাই গতিকে এই সংখ্যা কেইটা সমানুপাতত নাথাকিব যদি এই দুটা ভ্যালু সেম আহিলে হেতেন তেনে হলে এই সংখ্যা কেইটা সমানুপাতত থাকিলে হেতেন ওকে এনেকৈ তোমালোকে সমাধান কৰিব লাগিব গতিকে এতিয়া এটো আমি লিখিম কেনেকৈ এখিনি কৰিলো তলত লিখিব লাগিব যেহেতু 2 অনুপাত 6 not equal to 6 অনুপাত 8 এই দুটা সেম নহল কারণ ইয়াতে 1/3 ইয়াতে 3/4 সেম হোৱা নাই সেই কারণে আমি ইয়াতে not equal দিছো গতিকে এই সংখ্যাবোৰ সমানুপাতত নাথাকে ওকে গতিকে প্রদত্ত সংখ্যাবোৰ এটো লিখিব পারে বা প্রদত্ত সংখ্যাবোৰ প্রদত্ত সংখ্যাবোৰ সমানুপাতত নাথাকে বা সমানুপাতত নাথাকিব এনেকৈ তোমালোকে লিখিব পাৰা বা ডাইৰেক্ট শর্টকৈ লিখিব পাৰা ই সমানুপাতত নাথাকিব ওকে বা ই সমানুপাত নহয় এনেকৈ লিখিলে হল কিন্তু প্ৰশ্ন সুধিছে চোৱা সমানুপাতত থাকিব গতিকে ইয়াতে অলপ মিলাই লিখিলে বেছি ভাল প্রদত্ত সংখ্যাবোৰ সমানুপাতত নাথাকিব এই দুটা সেম হলে সমানুপাতত থাকিব ওকে এতিয়া বি নম্বৰটো আমি সমাধান কৰিবলৈ চেষ্টা কৰিম বি নম্বৰত দিছে 10 অনুপাত 20 ওকে একেবাৰে ইজি হয় তো 10 তলত আহিব 20 0 0 ক্যান্সেল বাকি থাকিল আমাৰ 1/2 तार पिছত दिसे 30 अनुपात 60 ओके सुपरत থাকিব 30 তলত আহিব 60 0 0 ক্যান্সেল 3 1 গুণ 3 3 2 গুণ 6 ইয়াতে কিমান আহিল 1/2 আহিল সো দুয়োটাতে 1/2 আহিছে গতিকে ই সমানুপাত হ'ব যেহেতু 10 অনুপাত 20 ইকুয়াল টু 30 অনুপাত 60 therefore প্রদত্ত সংখ্যাবোৰ বা উপৰোক্ত সংখ্যাবোৰ প্রদত্ত সংখ্যাবোৰ সমানুপাতত থাকিব এনেকৈ তোমালোকে লিখিব লাগিব গতিকে প্রদত্ত সংখ্যাবোৰ সমানুপাতত থাকিব সি নম্বৰ দিয়া আছে চোৱা পি পি কিউ পি স্কয়ার কিউ আৰু কিউ স্কয়ার प्रथमे पी लम पी अनुपात पी किউ ओके ऊपरत থাকিব पी तलत থাকিব पी किউ
ওপৰত পি আৰু পি আৰু পি কেঞ্চেল গ'ল ওপৰত কোনো নাই মানে 1 আছে 1/q কিমান হ'ব 1/q তাৰপিছত বাকি দুটা থাকিল p স্কয়াৰ q অনুপাত q স্কয়াৰ ওকে সো ওপৰত থাকিব p স্কয়াৰ q তলত আহিব q স্কয়াৰ ইতে q ওপৰত এটা তলত দুটা গতিকে ইয়াতে এটা বাকি থাকিব q আৰু স্কয়াৰটো আমি কেনসেল দিব পাৰো ওপৰত থাকিল p স্কয়াৰ তলত থাকিল q ওকে এতিয়া তোমালোকে চোৱা ইয়াতে 1/q পাইছো ইয়াতে p স্কয়াৰ বাই q পাইছো যেহেতু দুটা সেম হোৱা নাই গতিকে ই সমানুপাতত নাথাকিব তোমালোকে এনেকৈ লিখি দিবা মই বাৰে বাৰে আৰু নিলিখো ডাইৰেক্ট যেহেতু লিখি এটো এই এতে p আৰু pq p স্কয়াৰ q q স্কয়াৰ লিখিতে নট ইকুয়াল দিব লাগিব যেহেতু 1/q p স্কয়াৰ বাই q এই দুটা একে নহয় হা গতিকে প্ৰদত্ত সংখ্যাবোৰ সমানুপাতত নাথাকিব বা ডাইৰেক্ট লিখিব পাৰা ই সমানুপাতত নাথাকিব ওকে এনেকৈ তোমালোকে লিখি লবা ডি নম্বৰটো চোৱা ডি নম্বৰটো দিয়া আছে 6 অনুপাত 20 সো ওপৰত লিখিব লাগিব 6 তলত আহিব 20 ওকে কটাকটি কৰা 2 3 গুণ 6 2 10 গুণ 20 3 ডিভাইডেড বাই 10 লাস্টৰ দুটা পদ 4 আৰু 30 ওকে সো 4 ডিভাইডেড বাই 30 2 2 গুণে 4 2 15 গুণ 30 2/15 ওকে ইয়াতে চোৱা 6 অনুপাত 20 ইয়াৰ ভ্যালুটো কিমান আহিল 3/10 আৰু 4 অনুপাত 30 এর ভ্যালুটো কিমান আহিল 2/15 ওকে কিমান আহিছে 2/15 আহিছে সেই কাৰণে এই দুটা যেহেতু সেম হোৱা নাই এই কেইটা সমানুপাতত নাথাকিব গতিকে তোমালোকে কেনেকৈ লিখিবা যেহেতু 6 অনুপাত 20 not equal to 4 অনুপাত 30 গতিকে প্ৰদত্ত সংখ্যাবোৰ সমানুপাতত নাথাকিব এনেকৈ তোমালোকে লিখিব লাগিব ওকে তো আজি এইখিনিলৈকে আলোচনা কৰিলো কোশ্চেন নাম্বাৰ 2 সমাধান কৰিলো পৰৱৰ্তী ভিডিঅ'টোত কোশ্চেন নাম্বাৰ 3 আমি আলোচনা কৰিম